ধেমাজি লখিমপুৰ গুৱাহাটী গোটেইচোন ঘূৰি ফুৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি প্ৰথমে এই বানপীড়িত ৰাইজক বানাক্ৰান্ত সকলক 2 কোটি টকাৰ এটা আৰ্থিক সাহায্য দিলক তাৰ পাছত আপুনি ফেসবুক ইনষ্টা এইবোৰ লাইভ কৰি থাকক তাৰ পাছত আপুনি লাইভত আহক আজমল ডাঙৰীয়াই ইমান দূৰৰ পৰা আহি 2 কোটি টকা দি যাব পাৰিছে আপুনি ওচৰতে থাকে প্ৰথমে আপুনি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজক বানাক্ৰান্ত সকলক 2 কৈ তিনিখন জিলাত 2 কৈ 6 কোটি টকাৰ এটা আৰ্থিক অনুদান দিলক তাৰ পাছত আপোনাৰ ভাষণ আৰম্ভ কৰক মই কমে কৈছো গোটেই অসমখনক আপুনি অকলে নেতৃত্ব লয় যেতিয়া ইয়াতকৈ আপুনি বেছি দিব লাগে জীৱনত বুকা পানী খচি নোপোৱা এই নেতাসকলে গাড়ীত ৰঙালাইট লগাই ঘূৰা এই নেতাসকলে আজি অখিল গগৈক দেখি বুকা পানী খচিবলৈ বাধ্যত পৰিছে এই নেতা মন্ত্ৰীসকলে কেৱল সিএম ৰিলিফ ফাণ্ড সৰকাৰী আঁচনি স্কিম এইবোৰে চিনি পায় নেকি তেওঁলোকৰ জেপত পকেটত পইচা নাথাকে নেকি তৎক্ষণাত ৰাইজক সহায় কৰিবলৈ এইবিলাক যিবোৰ স্কিম এইবিলাকটো এপ্ৰুভ হওঁতে কিমান দিন পাৰ হৈ যায় ইখন টেবুলৰ পৰা সিখন টেবুল বাগৰে ইয়াত চাইন হ'ব সিখন টেবুলত চাইন হ'ব তাৰ পাছত বিলটো পাছ হ'ব বিল পাছ হওঁতে কিমান এইটো দীঘলীয়া এটা প্ৰচেছ তৎক্ষণাত ৰাইজক তৎকালীন সাহায্য প্ৰদানৰ কাৰণে একো তেনেকুৱা ব্যৱস্থা নাথাকে নেকি বা তেওঁলোকৰ নিজৰ জেপত পইচা নাথাকে নেকি দিবলৈ ৰাইজক বাৰে বাৰে স্কিমৰ কথা কৈ থাকে অমুক স্কিমত অমুক আহিব তমুক স্কিমত আমি অমুকটো দিম নিজৰ পকেটৰ পৰা 1 কোটি 2 কোটি টকা দি দিয়াটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথা নহয় হাৰামত দি দিব পাৰে আজি যদি এই বিপদকালীন পৰিস্থিতিত এই বিপদৰ সময়ত যদি এই আমাৰ যুৱক যুৱতীসকল ওলাই নহা হলে ইউটিউবাৰ হওক ইনফ্লুৱেঞ্চাৰ হওক বেচৰকাৰী প্ৰতিষ্ঠান কিছুমান প্ৰায় বহুত ওলাই আহিছে তেনেকে এনজিঅ'ই হওক বা ব্যক্তিগতভাৱেও কিছুমানে ওলাই আহিছে দূৰ দূৰণিৰ পৰা গোটেই ৰাইজ অগণন ৰাইজৰ ভিৰ সেই বিপদৰ সময়ত মুখৰ আগত যদি তেওঁলোকে সেই বস্তুবিলাক নাপালেহেঁতেন গোটেই ৰাইজ কি অৱস্থা হ'লে আজি কিমান মানুহ মৰিলে হয় চৰকাৰৰ যদি আশাত থাকিল হয় কিমান মানুহ মৰিলে হয় আজি সেই কথাটো চিন্তা কৰিছেনে নাই ডেফিনেটলি মৰিল হয় খাব নাপায় মৰিল হয় পানীয়ে নাই খাবলৈ ইলেকশ্যন কেম্পেইনৰ সময়তো এই ডাঙৰ ডাঙৰ মিনিষ্ট্ৰী লেভেলৰ লিডাৰবিলাকে আকাশমাৰ্গ পুৰা কপাই থাকে হেলিকপ্টাৰৰ শব্দৰে আজি ডিব্ৰুগড় কাইলৈ যোৰহাট পৰহি তিনিচুকীয়া চতহী ধেমাজি লখিমপুৰ গুৱাহাটী গোটেইচোন ঘূৰি ফুৰে আজি এই বিপদৰ সময়ত ব্যৰ্থ কিয় হৈছে সাহায্য প্ৰদানত বানপীড়িতসকলক সাহায্য প্ৰদানত ব্যৰ্থ কিয় হৈ যায় এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এটা কথা মানুহে কিমান কৰিব বা কিমানটো পৰ্যায়লৈ কৰিব পাৰিব সহায় আল্টিমেট যিটো পাৰ্মানেণ্ট সলিউশ্যন সেইটোতো চৰকাৰে দিব লাগিব স্থায়ী যিটো সমাধান চৰকাৰে কৰিব লাগিব কিমানে এতিয়া লোন লৈ থোৱা আছে কিমানে এতিয়া ইনষ্টলমেণ্ট দিবলগীয়া থাকে গাড়ীৰে হওক বাইকৰে হওক কিছুমানে দোকানৰ নামত লোন লোৱা আছে হোম লোন লোৱা আছে লাখ লাখ টকীয়া কোটি টকীয়া ঘৰ ধ্বংস হৈ গৈছে সেইবিলাক ক্ষতিপূৰণ এতিয়া চৰকাৰে দিব লাগিব এতিয়া এইটো ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ভূমিকা পালন কৰে বা কি ব্যৱস্থা লয় বা কেনেকৈ সহায় কৰে সেইটোহে লক্ষণীয় হ'ব ধন্যবাদ